এয়া ভেদাইলতা মচুৰ দাইল আৰু আদা নহৰু পিচি ল'লোঁ ইয়াত নিমখ অলপ দি দিছোঁ এয়া তেল দি ল'লোঁ এয়া মচুৰ দাইল ভেদাইলতা পকৰি ইয়াত মই এটা এটা দি ল'লোঁ চাই থাকক মই বনাই লওঁ এয়া ভাত খাই লওঁ এয়া কেৰেলা ভাজি ইয়াত পাপৰ ইয়াত মানে হেৰিটো খাইছোঁ সেইটো বনাইছোঁ পকোৱাটো খাইছোঁ কেনেকুৱা লাগিছে এয়া মন কৰে খাই আছে এয়া আমি চাহ লৈ আহিছোঁ পথাৰলৈ আলু খান্দিবলৈ আহিছোঁ আজি ইয়া আৰু দেউতাহঁতে খান্দিয়ে আছে বাৰু আমি অলপ দেৰিকৈ আহিছোঁ আৰু চাহ তালৈ এয়া চাই থাকিম এয়া জানমণি গৈ আছে আলু খান্দি আছে এয়া চাহৰ লগত আমাৰ কল এয়া বিস্কুট চাহ এয়া সৰিয়হ আলু খান্দিছে পথাৰৰ মাজত ঘূৰা মনুৱে দেখি ৰ'বই পোৱা নাই তিনিটা আছে আলু গুটি খান্দি আহিছে গৰম উঠিলে নাই আলু গুটি গৰম উঠিছে দেই ভাগৰ লাগি গৈছে ভাগৰ লাগিছে আলু খান্দি ভাগৰ লাগি গ'ল গৈ আছোঁ এতিয়া আলু বইল কৰি খাম চাই থাকিব ভিডিঅ'টো ইমান কৰিছে খেতি দেখুৱাই দিয়ে ৰঙালাও এয়া খেতি এয়া জাতিলাও লাগিছে দে সেইবোৰ জাতিলাও এয়া আমি আলু বইল কৰি আছোঁ দেই এয়া আমাৰ মুনুকনে বিস্কুট লুকুৱাই থৈছে ইয়াতে লুকুৱাই থৈ দিয়ে আকৌ এতিয়া লুকুৱাই থ'ব দিয়ে চাব দেই বৰ্তাইকে আনিছিলে বিস্কুট ইয়াতে লুকুৱাই থৈছে যোৱাকালি আমাৰ ইয়াৰে নামঘৰত তিয়কৰ পৰা নিমন্ত্ৰণ কৰি অনা ৰাম পৰাজয় সীতা পাতালে গমন ভাওনাখনি শিশুসকলে ইমান ধুনীয়া অভিনয় কৰিছিল মই যাব নোৱাৰিলোঁ মনো হোৱাৰ বাবে মানুহজনে ভিডিঅ' কৰি আনিছিল এয়া চাবচোন আপোনালোকে Rama Yannama Hidaluka Sukha Shravana Yannama Privashpada Papa Para Payodhi Tarana Vidho Yanama Pina Prabha Hari Rama Yannama Shravanat Punati Shapasya Prapnoti Moksha Hito Tang Sri Rama Mahesha Barada
सदा सदा गोविंद हरि राम राम মায়াৰে আবৃতই মায়াময় সংসাৰত আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাতি বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধিলো মই লংকাৰ দুষ্ট ৰাৱণ পাতলালো বহুমতিৰ ভাৰ। আজি আমি প্ৰজাপালক যোদ্ধাৰ ৰাজন ন্যায়দণ্ড হাতী তুলি লৈ নীতিমতে কৰিছো আমি অযোধ্যা শাসন। কিন্তু আজি আমার অশান্ত পরাণ নিষ্পাপ জানকীর সতীত্বৰ ওপৰত আজিও আলোচনা কৰে দুৰ্মুখ দুৰ্জনে। ৰাখিব লাগিব আমি ৰঘুকুলৰ সন্মান, কাৰণ আমি ৰঘুকুলমণি। ইমান গৈছে উৰিবলৈনো কিহে পালে? মোক নেদেখি কিবা আচৰিত নেকি? মোৰ গোসাঁনী আহিলা? আহিলো। মইতো কি কৈছিলো হা? কি কৈছিলো? পাহৰি গলি নহয়? এনেদৰে নহব বুজিছা? এনেদৰে নহব। একটা খেলাৰ মাৰা ঘৰ পাবি যে। কিনো সদায় কথাই বাপেৰৰ ঘৰ মাৰৰ ঘৰ। প্ৰথমতে মোৰ কথাটো শুনক। কি শুনিব লাগে? মই কি শুনিব লাগে? তই মোক অকৰা পাইছ। তোক আজি মই এতিয়া মাৰ বাপেৰৰ ঘৰলৈ যা। তাতেতো ঠেঙৰ পৰা ঠেং তুলি খুৱাব আৰু বাপেৰে তোক অন্য মতাও যোগাৰ কৰি দিব পাৰিব। তুৰন্ত মোৰ ঘৰৰ বাহিৰ হ বুলিলো নহয়। বাহিৰ এতিয়াই যাম, কিন্তু যোৱাৰ আগতে ক'ব লাগিব মোৰ দুখ কি। তোৰ দুখ এই বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ পিলিঙা ডেকাৰ লগত লেটি পেটি কৰি থাকিবি। তাৰ পাছত কবি আকৌ মোৰ দুখ কি। গতিকে তোৰ দৰে অসতী মাইকীৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰো। তুৰন্ত মোৰ ঘৰৰ বাহিৰ হ। ৰ'বচোন ৰ'ব, মতা তিৰিৰ মাজতনো কাৰ কাজিয়া নালাগে? এই ওচৰ চুবুৰীয়া বনাব নালাগে নহয়। মোৰ যদি কিবা দুখ হৈছে মোক ক্ষমা কৰি দিয়কচোন। ক্ষমা কৰিব লাগিব। তোৰ দৰে তিৰোতাক ক্ষমা কৰিবলৈ মইহে ৰজা ৰামচন্দ্ৰ নহয়। তুৰন্ত মোৰ ঘৰৰ বাহিৰ হ। ইমান অপমান শুনাৰ পাছত মই আৰু এইখন ঘৰত এখন টেকো নাথাকো। মই ঘূৰি আহিব পাৰিম সেইটো কথা। কিন্তু অত সোপা ল'ৰা ছোৱালী কি গতি হ'ব?
কাপোৰকেইটা ধুই আনোগৈ আমত সভাৰ মাজে জনকণ বিনে সংগে চলে উৰ্মি আর প্রবেশ হিতায় অতি বিতুমর দয়াদাখে চলিয়া হে অতি गुरु सुनी जाई तीर रब हरि बुरा सर्व जग राम हरि राम हरि बुरा सर्व নেক্সট ডে ভিডিঅ' ভালে নিশ্চয় মোৰো ভালেই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আছোঁ মই পাকঘৰত চাহ তাহ খাই মেলি আজৰি হ'লোঁ তো এতিয়া মই ৰুটি বনাব লৈছোঁ ৰুটি বনাই লৈ আপাহঁত সকলোৱে মাহঁত আৰু দেউতা সকলোৱে বাৰীত আলু খান্দি আছে মই আজি আলু পৰঠাও বনাম ময়ো কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু এয়া মোৰ ৰুটি বনাই হৈ গৈছে আৰু এই সৰু সৰু আলুগুটি আপাহঁতলৈ দি পঠিয়ালোঁ এতিয়া মই আলু পৰঠা বনাওঁ কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষ এয়া মই প্ৰথমতে আলু সানি ল'লোঁ তাত মই জিৰা ৰেড চিলি আৰু নিমখ দি এনেকৈ সানি ল'লোঁ আৰু এয়া মই লাড়ু এটা ল'লোঁ দৈ এয়া এনেকৈ তাত ভৰাই দিব চাৰিওফালে এতিয়া মই বেলি লওঁ এয়া মই ৰুটিটো দি তৈয়াৰ আৰু কিনাৰে কিনাৰে মিঠাতেল অলপ দি দিলোঁ এয়া বনাই লওঁ চাই থাকিব ভিডিঅ'টো শেষ হ'লে এয়া মোৰ আলু পৰঠা ৰেডি কোমল কোমল হৈছে